আমি এতিয়া আহি আছোঁ আমাৰ ফায়াৰিঙৰ কাৰণে NCCৰ 72 ইউনিটৰ আমি কেডেটসকল আমাৰ লখিমপুৰ জিলাতে থকা চিয়াজুলিৰ নামে ঠাইত আছে দীৰ্ঘা পাহাৰ। আমি এতিয়া তালৈকে আহি থকা হৈছে। ইয়াতে আমাক ফায়াৰিঙৰ ট্ৰেইনিং দিয়া হয়। আজি দিনটো হৈছে 19 জানুৱাৰী 2021 চন আৰু যথেষ্ট পৰিমাণে বৰষুণ দি থকাৰ ফলত বাটবোৰ বহুত পিছল হৈ গৈছে, তাতে পাহাৰীয়া বাট। তথাপিও আহি ভাল লাগিছে, যিমান হ'লেও লগৰৰ লগত অহা মজাই বেলেগ। তাৰ উপৰিও NCCৰ ফায়াৰিং বুলি ক'লে চবৰে এটা উৎসুকতা বাঢ়ি থাকে, কাৰণ সকলোৰে মন যায় দিয়কচোন কিবা এটা কৰিবলৈ বা শিকিবলৈ চব ইচ্ছুক কাৰণেই সকলো এনেকৈ ইমান বৰষুণৰ বতৰটো আহিবলগীয়া হৈছে বা আহিছে। চাই থাকক ভিডিঅ'টো শেষলৈ। আশা কৰোঁ সকলোৱে ভাল পাব আৰু মৰম দিব। ওলাবিও তহঁতে ওলা ওলা অঞ্জু আমি ওলাম, আমি আগত যাম। ইয়ে ৰাম হেল্ল' হেল্ল' এয়া আমি আমাৰ ফায়াৰিং কমপ্লিট কৰি সকলো উভতি অহাৰ দৃশ্য কিছুমান মই ভিডিঅ' কৰি ৰাখিছিলোঁ আৰু এনেকুৱা অৱস্থা হৈ গৈছিল, সকলোৰে ভাগৰ লাগিছিল যথেষ্ট। আৰু তাৰ মাজৰ দৃশ্যসমূহ মই দেখুৱাব নোৱাৰিলোঁ, কাৰণ তাত ছাৰ মেম সকলো থাকে। তাত ফোন ব্যৱহাৰ কৰাটো মানে উচিত নহয়, যিহেতু সেইকাৰণে তাত থকা ভিডিঅ'বোৰ কৰিব নোৱাৰিলোঁ। বাকী ভিডিঅ'টো ইমানেই আছিল। বাকী সকলোৱে যেন মোক মৰম দিয়ে তাৰে মই আশা কৰিছোঁ। আৰু যিহেতু মই নতুন আৰু ইমান আইডিয়াও নাই, যদি কিবা ভুল ভ্ৰান্তি হৈছে তেন্তে ক্ষমা কৰি দিব আৰু মোৰ যেন ভিডিঅ'বোৰ সকলোৱে আঁকোৱালি লয় তাৰ বাবে আশা কৰিছোঁ। ধন্যবাদ।